মই আহি পালোহি জামুগুৰি টিএছবি কৈছোঁ টিএছবি আইবি নমস্কাৰ সত্যন চাৰিকা চেনেলৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱাৰ 10টা আৰু আজি মই যাম জামুগুৰি চেণ্টাৰ মানে জামুগুৰি আইবিলে যাম এটা বিশেষ কাৰণত। আপোনালোককো দেখাম, আপোনালোকেও চাব। প্ৰথমতে ৰেডি হৈ লওঁ, তাৰপিছত ক'ম মই কিয় যাওঁ আৰু কি কাৰণে যাওঁ। বলক আগতে মেকআপটোকে ষ্টাৰ্ট কৰি লওঁ। মেকআপটো ষ্টাৰ্ট কৰি পেলাই আপোনালোকক ফুল লুকটো দেখাম। মেকআপটো ভিডিঅ' নকৰোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এইটো হৈছে মোৰ ফাইনেল লুক। এতিয়া বেছি দেৰি নকৰোঁ, এইযোৰ কাপোৰ যাওঁ, দেৰি হৈছে। 12:15 ইয়াতে হ'ল। 12টা বজাত পাবলৈ কৈছিলে, মোৰ বেছিহে দেৰি হৈ গ'লগৈ। তেনেহ'লে আপোনালোকক তাত পাম আৰু তাতে ক'ম মই কিহৰ কাৰণে গৈ আছোঁ। মই আহি পালোহি জামুগুৰি টিএছবি কৈছোঁ আইবি মই আহি পালোহি জামুগুৰি আইবি। মই আচলতে কৈছিলোঁ মই ওলাই পেলাই যাম আইবিলে কি এটা কাৰণ আজি আহিব আইবিলে মেঘৰঞ্জনী, আৰু আমি যিহেতুকে মেকআপ ক্লাছ কৰি আছিলোঁ, মেকআপ কোৰ্চ এটা কৰি আছিলোঁ, তাৰ আজি চাৰ্টিফিকেট দিব আমাক। বৰ্তমান আমি এইকেইজনী মেকআপ আৰ্টিষ্টে আহি পাইছোঁহি, এনেই কংকনা আৰু সিফালে চলি আছে ফটো ছেশ্যন। এয়া মামু, নামটো কৈ দিয়া। এতিয়া আহি পোৱাহি নাই বৰ্তমান, আহিলে আপোনালোকক দেখাম মেঘৰঞ্জনী মেধি। মোক কেনেকুৱা লাগিছে ক'বচোন। মই ক'লোঁ ন মেকআপ আৰ্টিষ্টখিনি আহি পোৱাহি নাই। এয়া আমাৰ মেকআপ আৰ্টিষ্ট, সকলোকে আজি দিয়া হ'ব চাৰ্টিফিকেট। আহিব, কোন আহিব? মেঘৰঞ্জনী। আমাৰ এইটোৰে ৰূপা বা চব ধুনীয়াকৈ সাজি কাচি আহিছে। চিমি, মামু, আৰু এজনী পৰি। এয়া মেঘৰঞ্জনী পাইছেহি, মেঘৰঞ্জনী মেধি পাইছেহি। তাৰপিছত পাই পেলাই অকণমান ৰেষ্ট ল'ব, যিহেতুকে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত হৈ আছে অনুষ্ঠানটো আৰু ফাৰ্ষ্ট ফ্ল'ৰত আছে গেষ্ট ৰুম। ফাৰ্ষ্ট অকণমান জিৰণি ল'ব, তাৰপিছত আৰম্ভ হ'ব আমাৰ অনুষ্ঠান। আৰু মই ইয়াত ভইচ অভাৰ কৰিছোঁ কাৰণ বেকগ্ৰাউণ্ডত মিউজিক চলি আছে, কপিৰাইট আহি যাবৰ কাৰণে মই ভইচ অভাৰে কৰিছোঁ। লগতে আমাৰ মাজে মাজে উপস্থিত আছে আমাৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় অভিনেত্ৰী মহাময়ী, যাক আমি সাধাৰণতে আমি দেখি থাকোঁ টেলিভিশ্যন স্ক্ৰীণত, মোবাইলৰ স্ক্ৰীণত। আজি আৰ্টিষ্ট মেকআপ একাডেমীয়ে আপোনালোকলৈ বুলি সন্মুখতে তেওঁক চাব পৰাকৈ সক্ষম কৰি তুলিছে। আৰু আজি আমাৰ অনুষ্ঠানৰ সন্মুখভাগতে আমাৰ অনুষ্ঠানৰ তেওঁ উপস্থিত আছে জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধি। তেখেতক আমাৰ অনুষ্ঠানৰ মাজলৈ আন্তৰিক স্বাগতম জ্ঞাপন কৰিছোঁ। লগতে আছে
জামুগুৰি তথা চতিয়াৰ প্ৰান্তৰ সমূহ সংবাদদাতা তেখেতসকলকো মই আন্তৰিক স্বাগতম জ্ঞাপন কৰিছোঁ। আমি বন্ধ প্ৰাৰ্থনাত কাৰ্যসূচীলৈ আগবাঢ়িম। চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, আমি তেখেতক আমাৰ অনুষ্ঠানৰ মাজলৈ আন্তৰিক স্বাগতম জ্ঞাপন কৰিছোঁ আৰু লগতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ, আপোনাৰ হাতত মাইকটি তুলি দিছোঁ। ব্যাখ্যা কৰিবলৈ গ'লে আমি কওঁ যে এগৰাকী মানুহৰ কিমান কনফিডেঞ্চ আছে, কোনো এটা বস্তুৰ ওপৰত কিমান তেখেতৰ জ্ঞান আছে, তেখেতৰ কমনীয়তা কিমান, তেখেতৰ লাৱণ্য কিমান। এখনি জাতীয় বস্ত্ৰ আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমালৈ অনুৰোধ জনাইছোঁ। আমি মেঘৰঞ্জনী মেধিবাকো সংৰক্ষিত আসনটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে মঞ্চত মোৰ লগত মোৰ শ্ৰদ্ধাৰ বন্দনা আৰু ইৰাণী বাইদেউক মোৰ ফালৰ পৰা আন্তৰিক সেৱা জনাইছোঁ আৰু আজি ইয়াত উপস্থিত আৰ্টেমিছ মেকআপ ষ্টুডিঅ' আৰু একাডেমীৰ পৰা খুব সুন্দৰকৈ প্ৰশিক্ষণ লাভ কৰি ওলাই অহা যিখিনি কেণ্ডিডেটছ আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক মৰম জনাইছোঁ। মই আচলতে একো নকওঁ বুলি ভাবিছোঁ, কিন্তু যেতিয়া ক'লে যে মোৰেই নহয় আমাৰ সকলোৰে অতি জনপ্ৰিয় অভিনেত্ৰী ভগ্নীপতি মেঘৰঞ্জনী আৰু অনিল বৰুৱা, আমি তেখেতক কিমান গামোচা দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে NKTV ৰিপৰ্টাৰ ৰাজমণি ভূঞা, তেখেতকো আমি এখন কিমান গামোচা দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে নিউজ লাইভৰ সাংবাদিক হিৰণ্য ভূঞা, তেখেতকো এখন কিমান গামোচা দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে প্ৰতিদিন টাইমৰ ৰিপৰ্টাৰ তপন ডেকা, তেখেতকো এখন কিমান গামোচা দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে G24 ৰিপৰ্টাৰ নৱদীপ ভূঞা, তেখেতকো এখন কিমান গামোচা দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে নিউজ লাইভৰ ফটো সাংবাদিক মাইনাদা, মাইনাদাকো এখন গামোচা দিব বিচাৰিছোঁ। ফাইনেলি এইখন হৈছে মোৰ মেকআপৰ চাৰ্টিফিকেট। এতিয়া মই নিজকে ক'ব পাৰিম মই এগৰাকী প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট। সাগৰিকা শইকীয়া বৰাই একাষাৰ বক্তব্য দাঙি ধৰিব। নমস্কাৰ। আচলতে কুচিনতলা অঞ্চলত নহয়, জামুগুৰি অঞ্চলতেই মেকআপ ক্লাছ বুলিবলৈ নাই। খুবেই ভাল পালোঁ, কাৰণ আমি আগতে হয়তো তেজপুৰ যাব লাগে, নহ'লে গুৱাহাটী এনেকুৱা এটা জেগাত যাব লাগে, কিন্তু আমি যে যিহেতুকে ইমান ওচৰতে মেকআপ পাইছোঁ আৰু বৰ্ষাই আমাক ইমান ধুনীয়াকৈ মেকআপ শিকাইছে, হাত ধৰি ধৰি এটা এটা ষ্টেপ আমাক শিকাইছে। ভুল হ'লেও গালি পাৰে বা আমি নিজেও সুধোঁ বা যে বা নহয়, আচলতে বৰ্ষা মোৰ লগৰে হয়, বৰ্ষাক আমি নিজেই সুধোঁ যে এইটো হৈছেনে নাই, সেইকাৰণে খুব ভাল লাগিলে। খুব ভাল লাগিছে, ইমান সুন্দৰকৈ চবেই সাজি কাচি আহিছে। মই সকলোকে এগৰাকীকে চাই আছোঁ, নিজে ইমান সুন্দৰকৈ সাজিছে, গতিকে নিশ্চয় তেওঁলোকে খুবেই ভাল মেকআপ আৰ্টিষ্ট হৈ আজি এই আৰ্টিমিছ মেকআপ একাডেমীৰ পৰা ওলাইছে। গতিকে সকলোলৈ শেষত বহুত বহুত শুভেচ্ছা আৰু মৰম জনাইছোঁ। সত্ৰনগৰী মাজুলী বৰ্তমান নাট চলি আছে, কিন্তু মাজুলীত কিছুদিনৰ আগতে এটা বিতৰ্কৰ সূচনা হৈছিল যে তাত দুৰ্গা পূজা। অনুষ্ঠানটো সামৰি পেলাই ইয়াত চলি আছে খোৱা বোৱা, চবেই খোৱাত ব্যস্ত।
তেনেহ'লে আজি মই মোৰ ব্লগটো ইয়াতে খতম কৰিছোঁ, মানে এণ্ড কৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চাই থাকিব সত্যন সাগৰিকা ইউটিউব চেনেল।